নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল পৰাগজ্যোতি টেকলৈ পুনৰবাৰ সকলোকে স্বাগতম। তো বন্ধুসকল, অসম চৰকাৰে যিহেতু অসমত 1 লাখ নিবনুৱা কৰ্মসংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছে, আপোনালোকে নিশ্চয় অৱগত। এতিয়া কথা হ'ল যে 1 লাখ পদত কোনটো বিভাগত কিমান পদ মুকলি হৈ আছে। তো আজি এইটোৰ ভিতৰত সকলোবিলাক ডিটেইলছ কৈ দিম যে কোনটো বিভাগত কিমান পদ মুকলি হৈ আছে। তো আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চাব। যিহেতু 2016 চনৰ পৰা পদসমূহ খালী হৈ আছে, প্ৰায় 1,07,149টা পদ মুকলি হৈছে। যিহেতু অলপ দিনৰ আগতে এখন নটিচ জাৰি হৈছে, যিখন নটিচত কোনটো বিভাগত কিমান পদ মুকলি হৈ আছে সকলোবিলাক ডিটেইলছ আছে। তো 2016 চনৰ পৰা 50টা বিভাগত 1,07,149টা পদ মুকলি হৈ আছে। তো সকলোবিলাক ডিটেইলছ জনাই দিম। কোনটো বিভাগত সকলোতকৈ বেছি পদ মুকলি হৈছে এইটোও জনাম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। যদিহে নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। বন্ধুসকল, এইখন লিষ্টত কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী আছে, কোনটো বিভাগত কিমান পদ খালী আছে সকলোবিলাক দিয়া আছে। যিহেতু 2016 চনৰ পৰা বহুতখিনি 1 লাখ পদ মুকলি হৈ আছে। যিখিনি পদত কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট মুকলি হৈ আছে সকলোবিলাক জনাম। তো প্ৰথম ডিপাৰ্টমেণ্টটো হৈছে লেবাৰ এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত, য'ত ভেকেঞ্চি পোষ্ট হৈছে গ্ৰেড 3ৰ বাবে 54টা পদ। তাৰপিছত এএইচ এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টত গ্ৰেড 1 আৰু গ্ৰেড 4ৰ বাবে 2,152টা পদ। তাৰপিছত ফিচাৰী ডিপাৰ্টমেণ্টত গ্ৰেড 1 আৰু গ্ৰেড 4ৰ বাবে 258টা পদ। তাৰপিছত PNRDৰ বাবে 2,137টা পদ। তাৰপিছত জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ বাবে 830টা পদ। তাৰপিছত PWD ডিপাৰ্টমেণ্টত কিমান ওলাইছে 1,308টা পদ। ছইল কনজাৰ্ভেশ্যনৰ বাবে 526টা পদ আৰু স্পৰ্টছ ডিপাৰ্টমেণ্টত 712টা পদ। তাৰপিছত এডুকেশ্যন ডিপাৰ্টমেণ্টত 50,465টা পদ, চবচে হাইষ্ট পদ এইটোত মুকলি হ'ব। তাৰপিছত ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 6টা পদ, ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে। তাৰপিছত চিফ মিনিষ্টাৰ ছেক্ৰেটাৰীৰ বাবে 2টা পদ। FNCSNCA ডিপাৰ্টমেণ্টত কিমান পদ মুকলি হ'ব 95টা পদ মুকলি হ'ব। ৱেলফেয়াৰ এণ্ড মিলিটাৰীজ ডিপাৰ্টমেণ্টত 20টা পদ। চাৰ এৰিয়া ডিপাৰ্টমেণ্টৰ বাবে 20টা পদ। পাব্লিক এণ্টাৰপ্ৰাইজৰ বাবে 2টা পদ। বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 6টা পদ ওলাব। ইনফৰমেশ্যন এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টত গ্ৰেড 3ৰ বাবে 9টা পদ। তাৰপিছত ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যনৰ বাবে 719টা পদ। পাৰ্চনেল ডিপাৰ্টমেণ্টত 144টা পদ। ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টত 107টা পদ। তাৰপিছত WPT এণ্ড BC ডিপাৰ্টমেণ্টত 348টা পদ। তাৰপিছত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত ওলাব গ্ৰেড 1 আৰু গ্ৰেড 4ৰ বাবে 1,001টা পদ। এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টত 2,919টা পদ, য'ত গ্ৰেড 1 আৰু গ্ৰেড 4ৰ বাবে পষ্ট ওলাব। তাৰপিছত এক্সাইজ ডিপাৰ্টমেণ্টত 459টা পদ, যিহেতু এক্সাইজ ডিপাৰ্টমেণ্টত আগতে এপ্লাই হৈ আছে। তাৰপিছত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 962টা পদ। টুৰিজম ডিপাৰ্টমেণ্টত 144টা পদ। TND ডিপাৰ্টমেণ্টত 522টা পদ। হেল্থ এণ্ড FW ডিপাৰ্টমেণ্টত গ্ৰেড 1 আৰু গ্ৰেড 4ৰ বাবে 9,353টা পদ। তাৰপিছত প্ৰেছন এণ্ড পাব্লিকৰ বাবে 2টা পদ ওলাব। আৰু আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে 151টা পদ। PHE ডিপাৰ্টমেণ্টত গ্ৰেড 4 আৰু গ্ৰেড 2ৰ বাবে 1,005টা পদ। তাৰপিছত ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টত 11টা পদ। প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টত 68টা পদ। কালচাৰেল এফেয়াৰ ডিপাৰ্টমেণ্টত গ্ৰেড 1 আৰু গ্ৰেড 4ৰ বাবে 561টা পদ। আৰু জুডিচিয়েল ডিপাৰ্টমেণ্টত গ্ৰেড 1 গ্ৰেড 4ৰ বাবে 678টা পদ। আৰু ফাইনেন্সিয়েল ডিপাৰ্টমেণ্টত 98টা পদ। তাৰপিছত এডুকেশ্যন ডিপাৰ্টমেণ্টত 2,253টা পদ। আৰু লেজিছলেটিভ ডিপাৰ্টমেণ্টত 29টা পদ। গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত 1,052টা পদ। আৰু ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চিয়েল ডিপাৰ্টমেণ্টত 523টা পদ। আৰ্ট ডিপাৰ্টমেণ্টত 50টা পদ। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে 664টা পদ। কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টত 371টা পদ। এমপ্লয়মেণ্ট টেক্সটাইল ডিপাৰ্টমেণ্টত 968টা পদ। আৰু পাৱাৰ ডিপাৰ্টমেণ্টত 48টা পদ। আৰু স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনিউৰশ্বিপ ডিপাৰ্টমেণ্টত 874টা পদ। মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টত 21টা পদ। আৰু ৰেভিনিউ এণ্ড DM ডিপাৰ্টমেণ্টত 1,139টা পদ। আৰু লাষ্টত হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, অৰ্থাৎ এইটোৱে অসম পুলিচৰ ডিপাৰ্টমেণ্টত প্ৰায় 20,248টা পদ মুকলি হ'ব, য'ত গ্ৰেড 1 আৰু গ্ৰেড 4 পদ থাকিব। আৰু এই গোটেই পদবোৰ মিলাই টোটেল হ'ব 1,07,149টা পদ মুকলি হ'ব, য'ত সকলোৱে এপ্লাই কৰিব পাৰিব। তো আপোনালোকক নিশ্চয় গমেই পাইছে। তো আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকক জনাব চেষ্টা কৰিলোঁ যে কোনটো বিভাগত কিমান পদ আছে। তো ভিডিঅ'টো বনাওঁতে অলপ অসুবিধা হৈছে, অলপ বেয়া হৈছে, তথাপিও আপোনালোকে বুজি পালে।
যদি বুজি পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব।